তো এইবাৰ দেৱালী বুলি একো স্পেচিয়েল নাই আৰু মানে যিখিনি স্পেচিয়েল দিম বুলি ভাবিছিলোঁ একো দিব নোৱাৰিলোঁ মানে চবফালে বৰষুণে ইমান হেৰি কৰি দিলে এইবাৰ দেৱালীত মানে সৰুৰ পৰা এইখিনি ডাঙৰ হ'লোঁ দেৱালীত ফাৰ্ষ্ট টাইম পানী পালোঁ আগে পিছে কেতিয়াও পোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম তো আজি আমি গৈ আছোঁ ফানবাৰীত তো কালী পূজা চলি আছে তো কালি মাক দৰ্শন কৰিব যাই আছোঁ তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই আছাম ট্ৰেভেলিং ব্লগ তো আছাম ট্ৰেভেলিং ব্লগ সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব চেনেলটো কৰবা নাপাহৰিবি কিন্তু জিনকে হ'লেও কৰবি তো বলক আপোনালোককো দেখুৱাই আছোঁ পানী পৰি কিনে বাট চোতাল ঘৰ কেনে অৱস্থা হৈছে দেখাই আছোঁ ৰ'বা এয়া পানী কেনে হৈ গৈছে ঘৰ কাঠি অৱস্থা নাই আছো আমার ড্রাইভার টেকেলি পানবাৰী অভিমুখে যাত্ৰা পথাৰত ধান চান চব পকি গেল মানে বৰষুণৰ কাৰণে কাটবা পৰা হোৱা নাই বেছিভাগৰ পকা নাই তো যিখিনি পকছে মানে পানীৰ কাৰণে কাটবা পৰা নাই পিলাকাটা কুমৰীয়া গাঁৱৰ মানে পথাৰৰ ৰাস্তাৰ মাজে মাজে ঘূৰি আছোঁ তো এই পথাৰখন এৰালি হ'ল চুলীয়াকাটা পাৰ হৈ কিনে ভাগনামাৰি পাৰ হৈ কিনে মেইন লোকেশ্যন পানবাৰী পাই যাম তো চাই থাকিব ভিডিঅ'টো বুলি আছে দেৱালীটো চবে ভালকৈ বুজবা পোৱাই নাই তো আজি যি বতৰটো ভাল হয় চবৰে মনত আশা এটা আছে যে দেৱালীটো মানে ভালকৈ আজি ধুমধামৰে বুজিব মনত আশা আছে যে আজি বতৰটো যদি ভাল হয় ধুমধামছে দেৱালী বুজিম এই দুদিনটো পানী কৰি গ'ল মানে বুজবা নাপালোঁ এনেকৈ আমি চুইলাকাটাৰ চক পাই গ'লোঁ গৈ আছোঁ মানে যাই আছোঁ এইটো হ'ল চুইলাকাটাৰ মানে চক বজাৰ আৰু পানবাৰী চাইডে আহিলে এই বস্তুটো কিন্তু দেখাই পাব মানে কি মালভোগৰ বাগান বহুত আছে এইফালে এইখন নতুনকৈ উঠাই আছে মালভোগ বাগান মানে পানবাৰী চাইডে আহিলে বহুতে দেখা পাব যে মালভোগৰে বাগান আৰু ৰাস্তাৰ কাষে পালুঙাৰ পানবাৰী কালী মন্দিৰ ঠাইখন সন্মুখত গেট তো এইবাৰ যাই কিনে ডাইৰেক্ট মেইন লোকেশ্যনত মানে গাড়ী চাৰি থৈ কিনে মুখ হাত ধুই কিনে ডাইৰেক্ট মন্দিৰৰ সন্মুখত দেখাই আছোঁ গাড়ী থৈ কিনে এইবাৰ অলপ ভিতৰত লাগি আগবাঢ়ি যাওঁ জেগাৰ পৰা ধূপ চাকি লাগবই এইবাৰ ধূপ চাকি ল'ম ইয়াতে আপোনালোকে ল'ব পাৰিব ইয়াতে ধূপ চাকি মানে পূজা কৰা বস্তু চবখিনি ৰেডি হৈ গ'ল লৈ ল'লোঁ এইবাৰ ডাইৰেক্ট লাগ পাম আৰু এদিনকৈ ভৱেশো ল'ল ভৱেশ মানে চব মাখাৰে এক লগত আছে ইয়াতে বস্তু আমরা সবফালে পেক ভৰিয়াত খান ধুম লাইট ক্যামেরা অ্যাকশন বুলি কো তুমি আহিলোঁ এইবাৰ এইটো হ'ল মেইন মন্দিৰ তো এইবাৰ চাকি দি কিনে অলপ ভিতৰত আগুৱাই গৈ আছোঁ তো এতিয়া এনেকৈ চাকি দিয়া হৈ গ'ল তাৰপাছত ইয়াতে এটা মেইন ঘণ্টা আছে এই ঘণ্টাটো কোবাই দিব লাগিব এই ঘণ্টাটো কোবালে বোলে মনৰ বাঞ্ছা পূৰ্ণ হয় এয়া শংকৰ মন্দিৰৰ ভিতৰত যাম আমি সেৱা কৰি আছোঁ আমাৰ পূজা চলি আছে মা কালীৰ চৰণত তাত সেৱা কৰি কিনে ইয়াতে থালবিলাক জমা দিব লাগে ইয়াতে হ'ল প্ৰসাদ বিতৰণ মানে প্ৰসাদ দিয়ে ইয়াতে আমি প্ৰসাদ লৈ কিনে যামগৈ আৰু মন্দিৰটো অলপ দেখাই আছোঁ আপোনাৰ মন্দিৰৰ ছাইডৰ পৰিৱেশ আৰু ইয়াতে মানে কি
যিমানডাল খুঁটা আছে অৰ্থাৎ পিলাৰ প্ৰত্যেকডাল পিলাৰত মানে কি এনেকৈ মানে মূৰ্তিৰে সজা আছে এই আপোনালোকে যদি অহা নাই মন্দিৰটোত আহিব এবাৰ দৰ্শন কৰি যাব চাই কিনে মানে খৰাহি পালোঁ চাই আছোঁ তো ভিডিঅ'টো চাই ভাল লাগিল না বেয়া লাগিল কমেণ্ট বক্সত জানি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেয়া লাগিলে ডিছলাইক মাৰি দিবি দেই ভাল লাগিলেতো ছাবস্ক্ৰাইব কৰিবি তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ একদম সোনকালে